নমস্কাৰ বন্ধুসকল, জানভিজ কিচেনৰ নতুন এটি ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে কেতিয়াবা টেঙামৰা বা মেষ্টা টেঙাৰ জেলি খাই পাইছেনে? মেষ্টা টেঙাৰ আমি চাটনি বহুত খাওঁ, কিন্তু জেলি খুব কম খোৱা হয়। আজি আমি বনাম টেঙামৰাৰ জেলি। আহকচোন আৰম্ভ কৰোঁ। এয়া মই কিছুমান টেঙামৰা কুটি লৈছোঁ। এইবোৰ মোৰ ফ্ৰেণ্ড ফাৰিনৰ ঘৰৰ পৰা আনিছিলোঁ। যোৱা ভিডিঅ'টিত মই কৈছিলোঁ নহয়। এতিয়া ঘৰলৈ যাব ওলাইছোঁ, এইটো লৈছোঁ আৰু এয়া মই মেষ্টা টেঙা লৈ যাম জেলি বনাবলৈ। পেহিয়ে দি আছে। এয়া মই মেষ্টা টেঙাৰ গুটিখিনি ভালদৰে ধুই ল'ম। এয়া মই গুটিখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া প্ৰেছাৰ কুকাৰত দি অলপ পানীৰ সৈতে ইয়াক বইল হ'বলৈ দিম। বেছি পানী নিদিব, 1.5 কাপ মানহে পানী দিব। জুইত উঠাই দিছোঁ এইখিনি আৰু 2 পৰা 3 মিনিট মানহে আপুনি বইল হ'বলৈ দিব। বইল হৈ গৈছে, এতিয়া নমাই অলপ ঠাণ্ডা হ'বলৈ দিম। সেয়া চাওক, ভালদৰে ৰসখিনি ওলাই গৈছে। আপুনি চেকনি বা অইন কিবাৰে এইখিনি ৰসখিনি উলিয়াই ল'ব। মই ব্লেণ্ডাৰে অলপ ব্লেণ্ড কৰি দিছোঁ যাতে ভালদৰে ৰসখিনি ওলাই যায়। অথবা আপুনি কাপোৰেৰে ইয়াক চেকি ল'ব পাৰে। কাপোৰেৰে দিলে ভালদৰে ৰসখিনি ওলাই যায়। মই এনেকৈ বান্ধি থৈছোঁ যাতে ৰসখিনি ওলাই সৰি পৰে। এয়া মোৰ গোটেই ৰসখিনি ওলাই গৈছে। এইখিনি গোটেইখিনি টেঙামৰাৰে ৰস হয়। ভালদৰে চাই ল'ব। এতিয়া গেছত উঠাই দিছোঁ ৰসখিনি। আপুনি ভালদৰে লাৰি থাকিব, নহ'লে ছাইডত লাগি যাব। এনেকৈ উতলি থকাৰ সময়ত যদি ফেন ওলায়, ফেনখিনি আপুনি গুচাই দি থাকিব। এয়া ফেনখিনি মই পেলাই দিছোঁ। মোৰ হৈছে মোটামুটি। ইয়াতে মই ডাঙৰ কাপেৰে 1 কাপ চেনি দিম। আপুনি নিজৰ জোখমতে দিব পাৰে। ভালদৰে লৰাই থাকিব। ভালদৰে চেনিখিনিৰ সৈতে মিক্স কৰি দিব। ওপৰত ফেন উতলি থাকিলে আপুনি ফেনখিনি পেলাই দি থাকিব। এয়া মই নেমুৰ ৰস দিছোঁ ইয়াতে অকণমান। নেমুৰ ৰস দিলেই ভাল হয় বহুত, আৰু অকণমান নিমখো দি দিব আপুনি।
এয়া গোটেইখিনি হৈছে সম্পূৰ্ণকৈ এইটো জেলিটো হৈছে নে নাই চাই ল'বলৈ এটা বটল নাইবা কিবা বাতিত পানী ল'ব, পানী লৈ পেলাই দি থাকিব। যদি তলত লাগিছে গোটা মাৰিছে তেতিয়াহ'লে গম পাব জেলিখিনি হৈ গৈছে। এয়া আমাৰ ৰেডি হৈ গ'ল টেঙামৰা বা মেষ্টা টেঙাৰ জেলি। খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে ঘৰত নিশ্চয়কৈ ট্ৰাই কৰিব।